নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অভিলাষ শইকীয়া ইউটিউব চেনেল। আমি যিহেতু এতিয়া আহি আছোঁ তলাতল ঘৰৰ পৰা আৰু গৈ আছোঁ শিৱদৌললৈ, তেন্তে ব'লক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। रोशनी तो है रौनके कहाँ रंगों में भी रंग यारों के कहाँ। আৰু এই ভিডিঅ'টো মোৰ ট্ৰেভেলিং ভ্লগৰ পাৰ্ট 3 হয়। যদি আগৰ দুটা ভিডিঅ' আপুনি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক আছে, গৈ চাই ল'ব। বন্ধুসকল, এয়া আহি আমি শিৱসাগৰ পুখুৰী পালোঁ। শিৱসাগৰ পুখুৰীৰ কাষে কাষে আমি বৰ্তমান গৈ আছোঁ। তাৰপিছত আমি যাম শিৱদৌললৈ, আৰু এইখিনিৰ পৰা বেক ছাইডৰ পৰা শিৱদৌলটো দেখা পাইছোঁ অলপ। এইটো শিৱদৌলৰ বেক ছাইডৰ পৰা হয়, মানে শিৱসাগৰ পুখুৰীৰ ছাইডৰ পৰা দেখা পোৱা যায় এনেদৰে শিৱদৌলটো। আমি গৈ আছোঁ তালৈকে। বাৰিষাৰে বৰষা হয় নাম বুকুতে পাহি তগৰ হয় ফুলা। বন্ধুসকল, এই শিৱসাগৰ পুখুৰীটো শিৱসাগৰ চহৰৰ মাজভাগতে অৱস্থিত, আৰু এই শিৱসাগৰ পুখুৰীটো খন্দাইছিল স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী ৰাণী অম্বিকাই 1736 খ্ৰীষ্টাব্দত। উজাগৰি ৰাতিবোৰ তোমালে সাঁচিছো এজা সপোন হয় আহা। আৰু এতিয়া পশ্চিমৰ আকাশত বেলি ডুবিবৰে হ'ল, আৰু এই এতিয়া দৃশ্যটো বৰ ধুনীয়া হৈছে শিৱসাগৰ পুখুৰীৰ পাৰৰ পৰা। চাওক না, কিমান ডাঙৰ পুখুৰী, আৰু এয়া আবেলিৰ সৌন্দৰ্যতা শিৱসাগৰ পুখুৰীৰ। বন্ধুসকল, আচলতে ক'বলৈ হ'লে শিৱসাগৰ সমগ্ৰ চহৰখনেই বৰ মনোমোহা, আৰু ইয়াৰ প্ৰতিটো বস্তুৱেই এক বেলেগ এটা আমেজ দি যায়। আচলতে সমগ্ৰ চহৰখন ঘূৰিবলৈ হ'লে অলপ সময় লাগে, যিহেতু আমাৰ হাতত সময় নিচেই কম, কাৰণ আমি ডাইৰেক্ট শিৱসাগৰ চহৰলৈ অহা নাছিলোঁ। সেয়েহে অতি কম সময়ৰ ভিতৰতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু এয়া পাই গ'লোহি। এয়া আমি শিৱদৌল চাবলৈ গৈ আছোঁ। এইখন আপোনাৰ হ'ল শিৱসাগৰ ছোৱালী কলেজ। এই কলেজখন শিৱদৌলৰ কাষতে অৱস্থিত। আৰু এতিয়া ব'লক শিৱদৌলৰ ভিতৰলৈ সোমাই যাওঁ। বন্ধুসকল, এই শিৱদৌলটি সজাইছিল ৰাণী ফুলেশ্বৰীৰে। ব'লকচোন ভিতৰলৈ সোমাই যাওঁ। আৰু এয়াই শিৱদৌলৰ সন্মুখভাগৰ পৰা। আৰু এই যে দেখিছে গোল গোল চিনবোৰ, এইবোৰ মানে কৰোণা সময়ত ইয়ালৈ ভক্ত আহিলে তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইনৰ বাবে এই গোলবোৰ বনাই দিয়া হৈছে। আৰু 360 ভিউ এটা দেখুৱাইছোঁ শিৱদৌলৰ পৰা। বন্ধুসকল, এই যে ওপৰত দেখিছে কলচীটো, এই কলচীটো সোণৰ হয়। এতিয়া 21বিংশ শতিকাটো তাৰ উজ্জ্বলতা মিলান পৰি যোৱা নাই। নিৰ্মাণৰ সময়ৰ যি সৌন্দৰ্যতা বৰ্তমানেও সেই সৌন্দৰ্যতাই বিৰাজমান হৈ থকা দেখিবলৈ পোৱা যায় এই আহোম কীৰ্তিচিহ্নসমূহত। অলপ বহি লৈছোঁ, গোটেই ভাগৰি গৈছোঁ, ভাত চাত খোৱা নাই দিনটো মানে আমি ৰুটি 3খন খাই আছোঁ। এয়া গধূলি কেইটা বাজিব হ'ল, 4:10 এতিয়া সময় হৈছে। বহি আছোঁ, এয়া ফটো শ্বুট কৰি আছে
আমাৰ তপন দাদাহঁতে। এতিয়া আমি অলপ বহি লওঁ, তাৰপিছত আৰু লাহে লাহে গৈ আছোঁ। আৰু এই যে মন্দিৰটো দেখিছে, এই মন্দিৰটো শিৱদৌলৰ কাষতে আছে, একেবাৰে কাষতে আছে। কিন্তু দুৰ্ভাগ্যবশতঃ সেই মন্দিৰটোলৈ যাবলৈ সময় নহ'ল, সেইবাবে দেখুৱাব নোৱাৰিলোঁ আপোনালোকক ভালদৰে। পাছত আহিলে তালৈ যাবলৈ চেষ্টা কৰিম। আৰু শিৱদৌলৰ চৌপাশতে বৰ ধুনীয়া পাৰ্কৰ নিচিনা এখন আছে জেগা, তাতে বৰ ভাল লাগে আবেলি সময়ত বহি। ইয়াৰ স্থানীয় লোকসকল ইয়াত আবেলিটো কটাবলৈ আহে তেওঁলোক। আৰু এতিয়া শিৱদৌলক বিদায় দি আমি ওলাই আহিলোঁ। আৰু এই কাষতে আছে, ৰাস্তাৰ কিনাৰতে এখন ৰজাদিনীয়া ৰথ হয়, ৰথৰ নিচিনাই লাগিছে, ৰথেই নে কিয়ে নে, যিয়ে নহওক বাৰু আহি গ'লোঁ। বৰ ভোক লাগি আছিলে, এয়া ভাত খালোঁ। চব বহিছে, এইফালে দাদাহঁতো বহিছে। এতিয়া আৰু ভাত খাই ঘৰলৈ যাওঁ। আৰু আজি এই জাৰ্ণিটো আমাৰ বৰ ভাল লাগিল, বৰ সুন্দৰকৈ আমি উপভোগ কৰিলোঁ ঠাইসমূহ। আৰু এই ভিডিঅ'টো আপোনালোকক 3টা ভাগত ভাগ কৰি দিবলৈ চেষ্টা কৰিলোঁ। আগৰ দুটা ভিডিঅ'ৰ লিংকো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আছে, যদি চোৱা নাই চাই ল'ব। যদি ভিডিঅ'বোৰ মোৰ চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব।